As a protagonist, Dasharat, এইটো প্লে পাৰ্ট কৰি আছে ইণ্টাৰেষ্টিং মই ইয়াৰ আগতে তেনেকৈ চিৰিয়েলত মই অভিনয় নকৰোঁ যেনেকৈ মই থিয়েটাৰ তেনেকৈ অসমীয়াত ৰিল ড্ৰামা দিছ ইজ মাই ফাৰ্ষ্ট এটেম্প্ট ইটছ এ নাইচ এক্সপিৰিয়েঞ্চ ভেৰি স্মাৰ্ট ডাইৰেক্টৰ শংকৰজিৎ আচাৰ্য মিনিংফুল এস্থেটিকেলি বিউটিফুল চিটুৱেশ্যনটো কেনেকৈ ডিছকভাৰ কৰিব লাগে কেনেকৈ প্ৰেজেণ্ট কৰিব লাগে হি ন'জ ডাইৰেক্টৰ ন'জ এভৰিথিং That's plus point. I'm enjoying that way. ইয়াত সব একদম নিজৰ নিচিনা সব কাম কৰি আছে এটা ফেমিলি নিচিনা কাম কৰি আছে কাম কৰি বহুতে ভাল লাগে বহুত ধুনীয়া কাম কৰিছে শংকৰজিতে আৰু চাই ভাল পাব আপোনালোকে সেইটো মানে তেওঁৰ আগৰ যোনখন আছিলে ফিচা বুলি সেইখনো ৰাইজে বহুত আদৰি লৈছে আৰু আশা কৰোঁ এই ঔখনো সেই আগৰ দৰে আগতকৈ বেছিকৈ আদৰি ল'ব আপোনালোকে দেখা গৈছে পিছফালে আমাৰ ডাইৰেক্টৰ শংকৰজিৎ হাজৰিকাই চিন এটা বুজাই আছে চাগে আমাৰ বাহলদা আছে কেমেৰা আমাৰ DOP বিপুল আছে গতিকে খুব নেক্সট চিনটোৰ প্ৰিপেৰেশ্যন এটা চলি আছে আমি ৰখি আছোঁ আমাৰ নেক্সট চিনটো হ'বৰ কাৰণে এইটো একচুৱেলি কাঠৰ মিল এটা এইটো ছাপ'জেডলি মোৰেই মিল চিৰিজটোত বাট ইটছ এ ভেৰি ইণ্টাৰেষ্টিং ষ্টৰী এই ষ্টৰীটো আমি জানো বাৰু যে আপোনালোকে চালেহে ষ্টৰীটো বেছি ভালকৈ বুজি পাব আৰু খুব ধুনীয়াকৈ সোমাই যাব ষ্টৰী খুব ভাল লাগিছে মই শংকৰজিৎ হাজৰিকাৰ লগত প্ৰথমবাৰ পৰিচালনাত কাম কৰিছোঁ খুব সুন্দৰ এটা ঘৰুৱাভাৱে আমি কাম কৰিছোঁ খুব সুন্দৰ আৰু আপোনালোকে চাব পাব এখন ৱেব ছিৰিজ ৰিল ড্ৰামাত OTT প্লেটফৰ্মত খুব তাত খুব ধুনীয়া ধুনীয়া কিছুমান কণ্টেণ্ট আছে আপোনালোকে যদি এতিয়াও ইনষ্টল কৰা নাই সকলোৱে ইনষ্টল কৰিব কাৰণ আপোনালোকে এইখনো চাবলৈ পাব খুব চেলেঞ্জিং কেৰেক্টাৰ এটা কৰি আছোঁ বিশেষ কৈ নিদিওঁ মই চৰিত্ৰটোৰ কথা গেটআপত দেখিছেই চাগে ট'টেলি এটা চেঞ্জ এটা গেটআপ এটা ধেমালি ধুমুলা কৰি আমি শ্বুটিং কৰি আছোঁ কিন্তু ঔখনত ধেমালি ধুমুলা কৰি শ্বুটিং কৰিলোঁ আমি কিন্তু বহি লৈ শ্বুটিং কৰিবলৈ পোৱা নাই গোটেই চিৰিজটো হ'ল দৌৰা দৌৰি কিবা কিবি মাৰপিট এনেকুৱা ধৰণৰ গতিকে এতিয়া কি সেই বস্তুটো আপোনালোকে যেতিয়া ৰিল ড্ৰামাত ঔখন চাব তেতিয়াহে গম পাব আৰু এটা কথা মই ক'ব পাৰোঁ যে চাই আপোনালোকে খুব ভাল পাব ফিচাত আপোনালোকে মোক পুলিচ হিচাপে দেখিছিলেতো এতিয়া পুলিচ নহয় পুলিচে বিচাৰি ফুৰাটোহে মই ড্ৰাগছ চাগছ খাই যা পায় ভাল হৈছে বৰ ধুনীয়া হৈছে ৰিল ড্ৰামাটো ডাউনলোড কৰক ফিচা চাইছেতো গতিকে চাব খুব ধুনীয়া লোকেশ্যনত আছে খুব ধুনীয়া ভাল লাগিছে কাম কৰি সকলো অভিজ্ঞ ব্যক্তিৰ লগত কাম কৰিছোঁ আৰু মোৰ বিশ্বাস আমাৰ সকলোৰে বিশ্বাস ৰিল ড্ৰামাত এইবাৰ ঔখন ছুপাৰ হিট চাবই ৰিল ড্ৰামাত নাপাহৰি